হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভাল আছে। মই অন্য এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এইবিলাক চাবলৈ ভাত খাই আছোঁ আৰু আজি হৈছে মোৰ পৰীক্ষা আছে, সেইকাৰণে চাবলৈ একদম পুৰা ঘৰৰ পৰা একদম পুৰা ৰেডি হৈ ওলালোঁ। এইবোৰ চাবলৈ ভাইটি মোক অলপ আগুৱাই দি আছে, যিহেতু দেৰি আছে পৰীক্ষা। আৰু এইবোৰ চাবলৈ কাৰণে এইটো আমাৰ ঘৰৰ ৰাস্তা। চাবলৈ ভাইটি অলপ মোক বজাৰলৈকে আগুৱাই দিব। ইয়াৰ পিছত মই পিলপিলিৰে যাম, যিহেতু পৰীক্ষা হৈছে আবেলি 1:30 বজাৰ পৰা আৰু পুৰা দেৰি হৈ গ'ল, সেইকাৰণে ভালকৈ ভিডিঅ' বনাব নোৱাৰিলোঁ। চাব পাৰে একদম পৰীক্ষা দি ওলালোঁ আৰু পৰীক্ষা কেনেকৈ হ'ল নাজানো। এইবোৰ চাব পাৰে কিমান ছাত্ৰ চাব পাৰে। তাৰপিছত আকৌ পিলপিলি উঠিলোঁ, উঠি চাব পাৰে একদম ঘৰ গৈ আছোঁ। ঘৰ এই মাত্ৰ পালোঁ আৰু চাব পাৰে ভাইটিহঁতে এইফালে পথাৰত ক্ৰিকেট খেলি আছে, সেইকাৰণে মই ওলাই আহিলোঁ ভাইটিহঁতৰ লগত ক্ৰিকেট খেলিবলৈ। চাব পাৰে ভাইটিহঁতে পুৰা মজা কৰি ক্ৰিকেট খেলি আছে। তাৰপিছত আজি এই মিনি ব্লগটো কেনেকুৱা লাগিল প্লিজ আপোনালোকে কমেণ্ট কৰি জনাব। থেংক ইউ।